আৰু এতিয়া মোৰ লগত মীৰা বৰঠাকুৰ মেডাম আছে আৰু মীৰা বাইদেৱে আপোনালোকক অলপমান কিবা ক'ব মই এটাই কৈছোঁ যে জুবিন গাৰ্গ কোনো ইণ্ডিভিজুৱেল নহয় তেওঁ এটা অনুষ্ঠান হয় অনুষ্ঠান এটা ছিংগাপুৰলৈ লৈ গৈছে মই আজি 2 মাহ আগত তেওঁক নেম কেয়াৰত খবৰ কৰি আহিছোঁ যেতিয়াই হস্পিটেলত যায় তেতিয়াই মই সেই কিংবদন্তীগৰাকীক খবৰ ল'বলৈ যাওঁ কিন্তু কি কাৰণত শাৰীৰিকভাৱে দুৰ্বল মানুহ এজনক সাগৰত নামিব দিয়া হ'ল কি কাৰণে আমি ইয়াৰ পৰা 2 ঘণ্টা আমি যেতিয়া দিল্লীলৈ যাওঁ তেতিয়াই আমাৰ এটা চিকনেছ এটা আহে ইমান দুৰ্বল মানুহ এজনক ছিংগাপুৰলৈ নিয়া হ'ল ৰাতি কি খাইছে নাখাইছে সাগৰত মানুহে যেতিয়া সাঁতোৰে বহুত এনাৰ্জি লাগে দুৰ্বল মানুহ এজনক কিয় সাগৰত সাঁতুৰিবলৈ দিয়া হ'ল লগততো সিদ্ধাৰ্থ আছিলে লগততো তেওঁলোকৰ গোটেই লগত থকাবিলাক মেনেজমেণ্ট আছিলে মেনেজাৰৰ ডিউটিটো হৈছে মেনেজ এভৰিথিং তেওঁ মেডিচিন খাইছেনে নাই তেওঁ সুস্থনে অসুস্থনে তেওঁ পাৰিবনে নোৱাৰিব ইট ইজ হিজ মৰেল ৰেছপনচিবিলিটিজ সেইকাৰণেতো মেনেজাৰ মানে কি মেনেজমেণ্ট গোটেইটো মেনেজ কৰিব লাগিব তেওঁ ৰাতিপুৱা খোৱাৰ পৰা উঠাৰ পৰা ঔষধ খাইছেনে নাই নে তেওঁ কেনেকৈ আছে নাচে গাব পাৰিবনে নোৱাৰিব এভৰিথিং তেওঁ তদাৰক কৰাটো দায়িত্ব আছিলে তেওঁলোকে এতিয়া ক'লে হ'ব নেকি যে তেওঁ নিজে সাঁতুৰিবলৈ গৈছে মই যিমানটো জুবিন গাৰ্গক জানো জুবিন গাৰ্গ এটা বাচ্চা নিচিনা ল'ৰা শিল্পী হয় জুবিন গাৰ্গে ভয় ভীতি একো নাই সাগৰত জঁপিয়াব দিলে জঁপিয়াই দিব পৰা এজন সৃষ্টিকাৰী মানুহ সেনেকুৱা এটা সৃষ্টিক শাৰীৰিকভাৱে তেওঁ আমি যেতিয়া চাইছোঁ ভিডিঅ'টোত তেওঁ একদম পূৰা হেৰি হৈ গৈছে একদম মানে দুৰ্বল হৈ গৈছে দুৰ্বল হৈ যোৱা মানুহজনক ততাতকৈ ছ'চিয়েল মিডিয়াতহে দেখিছোঁ 8-9 ঘণ্টা তেওঁৰ মৃত্যুৰ কথাটো ডিলে কৰা হ'ল ছিংগাপুৰৰ নিচিনা আমি অৰিজিনেল ভিডিঅ' এতিয়াও পোৱা নাই কিন্তু মই এটা কথা কৈছোঁ আগদিনাখন ৰাতি যিবিলাক গান গাইছিলে মই এটা কথাই কৈছোঁ জুবিন গাৰ্গক ভাল পোৱা মানুহে জুবিন গাৰ্গক প্ৰত্যেকটো বস্তু ৰিহেব কৰিব পাৰিব জানিব লাগিছিলে এওঁলোকে কি কাৰণত এই শিশুসুলভ সৃষ্টিটোক শেষ কৰিলে আমি সুস্থ শৰীৰৰে যোৱা মানুহ এজনৰ ডেড বডি কিয় চাব আহিবলগীয়া হ'ল ইয়াৰ তদন্ত পানী নসৰাটো তদন্ত হ'ব লাগিব গতিকে এটা ইংৰাজীত কথা আছে যে ক্ৰিমিনেল অলৱেজ লিভছ এ ক্লু এই কি ক্লু এৰি গৈছে এই ক্লুবিলাক তদন্ত হ'ব লাগে আৰু শেষত মই কৈছোঁ জুবিন গাৰ্গে যে ভাৰত ৰত্ন পাব লাগে এইটো জুবিন গাৰ্গে এষ্টাব্লিছ কৰি গৈছে যে জনসমুদ্ৰত পৰিণত হৈছে এইসকল লোকে কান্দি কান্দি মানুহে বীৰ দি বাট নোপোৱা এটা অৱস্থা হৈছে ৱৰ্ল্ডে আজিৰ তাৰিখত জুবিন গাৰ্গক স্বীকৃতি দিছে গতিকে মোৰ এটাই চৰকাৰলৈ অনুৰোধ তেওঁ কৈছিলে যে মোৰ মায়াবিনী গানেৰে মোৰ মৃত্যুত গাব আমি গাইছোঁ সেইটো আমাৰ হাতত আছে আমি গাব পাৰিছোঁ যে মায়াবিনী কিন্তু তেওঁ আৰু এটা উইচ আছিলে যে মোৰ মৃত্যুত মোক জ্বলাই নিদিব ব্ৰহ্মপুত্ৰত উটাই দিব আমি উটাই নিদিওঁ কিন্তু মোৰ এটা অনুৰাগী হিচাপে বিনম্ৰতাৰে চৰকাৰলৈ অনুৰোধ আছিলে ব্ৰহ্মপুত্ৰৰ পাৰত যদি সমাধিস্থ হ'লহেঁতেন হয়তো সেই শীতল বতাহত অনুৰাগীসকলে জুবিন গাৰ্গৰ গান শুনি এটা অনুভৱ লৈ তেওঁ বিলীন হ'ব পাৰিলেহেঁতেন গতিকে মই এটাই কথা কৈছোঁ যে জুবিন গাৰ্গ কেতিয়াও মৃত্যু হোৱা নাই কায়িকভাৱে শাৰীৰিকভাৱে তেওঁ আমাৰ পৰা প্ৰস্থান হৈছে কিন্তু তেওঁ আমাৰ আত্মাত সদায় মনত জয়ী হৈ থাকিব জীপাল হৈ থাকিব আৰু শেষত মই আকৌ কৈছোঁ মায়াবিনী এই মায়াবিনী গানটো সকলোৱে আপোনালোকে যাতে তেওঁৰ কাৰণে মায়াবিনীটো মায়াবিনীটোৰে আমি শেষ শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ আৰু বাইদেউ এইটোৱে বেয়া লাগিলে যে তেওঁৰ মৃত্যুৰ কিন্তু কেইবাটাও কাৰণ কৈ থাকিলে কেইবাটাও কাৰণ কেতিয়াবা কয় মানে স্কুবা ডাইভিং কেতিয়াবা কয় পেৰাগ্লাইডিং এইবোৰৰ পৰাই বাইদেউ মানে সন্দেহ হৈছে মই এটা কথাই কৈছোঁ জুবিন গাৰ্গ আমাৰ নিচিনা সাধাৰণ মানুহ নহয় জুবিন গাৰ্গ এটা সৃষ্টি জুবিন গাৰ্গে যে কেতিয়াবা গান গাই থাকে যে জখলাত উঠে সেইটো সৃষ্টি আছে কাৰণে উঠে তেওঁ অনুভৱটো বেলেগ জুবিন গাৰ্গৰ কাৰণে এখন পাহাৰ সাগৰো হ'ব পাৰে এখন সাগৰ তেওঁৰ কাৰণে এজোপা গছ হ'ব পাৰে সেই হৈছে সৃষ্টি য'ত আপোনাৰ 38,000 গান গাইছে 40টা ভাষাত এইটো পৃথিৱীয়ে আৰু এনেকুৱা জুবিন গাৰ্গ এজন নহয় মই অসম মাতৃৰ ওচৰত চিৰ আমি ধন্য যে অসম মাতৃয়ে আমাৰ এই অসমৰ পবিত্ৰ ভূমি এজন কিংবদন্তি দি পেলাই এইটো আমাৰ পবিত্ৰ ভূমিক জীপাল কৰিলে আৰু সেই পিতৃ মাতৃকো মই জুবিন গাৰ্গৰ তেওঁলোকক আজি নমস্কাৰ জনাইছোঁ যে এনেকুৱা এজন কিংবদন্তি আমাক পুৰস্কাৰ দিয়ে গতিকে সেইকাৰণে কৈছোঁ মায়াবিনীটোৰে আমি শেষ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আপুনি গাই দিয়ক
ইমান অসুস্থ মানুহটো লৈ গৈছে এইটো কাৰণে নিশ্চয় আমাৰ মানে ন্যায় হ'বই লাগে Definitely, মই সেইকাৰণে কৈছোঁ যে ন্যায় আৰু তদন্তৰ ক্ষেত্ৰত যাতে গাফিলতি নহয়। এবাৰ গানটো আমি গাম এবাৰ সকলোৱে মিলি মায়াবিনী গানটো মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আজি তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে হৈ মোৰ দেহৰ নদী পুৱা ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন এধাৰো সঁচা মোৰ বহু যুগৰে আপোন নিজানৰ জ্ঞান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ কুলত দেনা দিনে দেনা দিনে দেনা দিনে না দে না না রে 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 জয় জুবিন্দা জয় জুবিন্দা জয় জুবিন্দা তুমি অমর বাইদেউ লাষ্টত মোৰ এটাই অনুৰোধ এইটো বাৰু কালিৰটো হৈ যাওক কিন্তু এই তদন্তৰ দাবী কিন্তু আমি জনাই থাকিব লাগিব বাইদেউ আপোনালোকে কিন্তু এৰিলে নহ'ব বাইদেউ Definitely নেৰো। এই জুবিন গাৰ্গ তদন্তৰ কৈছে দাবী এটা অনুষ্ঠান। দি থাকিবই লাগিব বাইদেউ গুচি গ'ল কিন্তু এতিয়া যিখিনি কৰিব লগা আছে আপোনালোকে কৰিব প্ৰমিছ কৰক আজি নাই, এইটো প্ৰমিছ গোটেই অসমৰ জনতাই প্ৰমিছ কৰিছে যে এই তদন্তত যাতে কোনো পুৰুঙা নাথাকে। বহুত বহুত ধন্যবাদ বাইদেউ ধন্যবাদ বাইদেউ বাইদেউ এটা ফটো বনাইছে আপোনালোকে এটা ফটো আছোন বাইদেউৰ লগত এটা